আমি এতিয়া স্বৰবৰ্ণৰ আখৰ কেইটাই কি চিন বুজায় আমি শিকিম দেই। গতিকে আহা আমি শিকো আতে আকাৰ, হৰ্ষইতে হৰ্ষইকাৰ, দীৰ্ঘইতে দীৰ্ঘইকাৰ, হৰ্ষৌতে হৰ্ষৌকাৰ আৰু দীৰ্ঘৌতে দীৰ্ঘৌকাৰ। গতিকে এই স্বৰবৰ্ণৰ আখৰ কেইটাৰ প্ৰত্যেকৰে এটা নিজা নিজা চিন আছে। গতিকে আমি কিবা এটা শব্দ লিখিলে আমি এই আখৰ স্বৰবৰ্ণৰ আখৰবিলাকৰ পৰা যিবিলাক চিন হয় আমি ব্যৱহাৰ কৰিম। এতিয়া নতুন আৰু অলপ শিকিম। এতিয়া এতে কি হয় একাৰ, ওইতে ওইকাৰ, ওতে ওকাৰ, ওতে ওকাৰ। বুজি পাইছেনে? এনেকৈ চিনচাল কেনেকে এটা স্বৰবৰ্ণ আখৰৰ সলনি এটা চিন হয় আমি শিকিলো হয়নে? ঠিক আছে, আমি এতিয়া এটা কেনেকে শব্দ হয় শিকিম দেই। এইবাৰ আমি বানন কৰিম। গতিকে কি হ'ব ম যক এ আৰু এ মানে হৈছে একাৰ, সেইকাৰণে কি হ'ব ম যক একাৰ। গতিকে সমান কি হ'ব ম যক একাৰ মানে মৰ একাৰে মে। এইবাৰ আমি কৰ লগত হৰ্ষৌ যোগ কৰিম দেই। গতিকে কৰ লগত যোগ হৰ্ষৌ হ'লে কি হ'ব হৰ্ষৌ মানে হৰ্ষৌকাৰ। গতিকে ক যোগ হৰ্ষৌ মানে কৰ হৰ্ষৌকাৰে কু, হয়নে নহয়? এতিয়া আমি ৰ আৰু দীৰ্ঘই যোগ কৰিম দেই। ৰ যোগ দীৰ্ঘই তাৰমানে দীৰ্ঘই মানে দীৰ্ঘইকাৰ, সেইকাৰণে ৰ যোগ দীৰ্ঘই মানে ৰৰ দীৰ্ঘইকাৰে ৰি, হয় নহয়? গতিকে আমি ৰ দীৰ্ঘইকাৰে ৰি পালো। আমি আখৰবিলাক লগ কৰিম। গতিকে কি হ'ব মত একাৰে মে যোগ, কত হৰ্ষৌকাৰে কু যোগ ৰত দীৰ্ঘইকাৰে ৰি। গতিকে আমি সম্পূৰ্ণ এতিয়া কি পাম মত একাৰে মে যোগ কত হৰ্ষৌকাৰে কু যোগ ৰত দীৰ্ঘইকাৰে ৰি সমান কি পাম আমি মেকুৰী। গতিকে কি হ'ব মেকুৰী। বুজি পাইছানে নাই এতিয়া? ঠিক আছে, এতিয়া আমি কেনেকে এটা আখৰ আৰু কেনেকে আমি স্বৰবৰ্ণক লগ কৰি এটা শব্দ গঠন কৰিব পাৰোঁ আমি বুজি পালোঁ দেই।